নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধ্ৰুৱ বাবু। আমি যে ইউটিউবত দেখি থাকোঁ অসমীয়া কাৰ্টুন কিছুমান, তো এই কাৰ্টুনবোৰ যে দেখি থাকোঁ, একচুৱেলি এই কাৰ্টুনবোৰ কিদৰে বনোৱা হয়? বহুতৰে মনত প্ৰশ্ন আহিব পাৰে। তো এইটো বনোৱাত একচুৱেলি বহুত ডাঙৰ লেপটপ কম্পিউটাৰ নালাগে আমাক। আপোনাৰ হাতত যিটো মোবাইল আছে সেই মোবাইলটোৰে আপুনি এই কাৰ্টুনৰ চৰিত্ৰসমূহ ক্ৰিয়েট কৰিব পাৰিব, আৰু লগতে আপুনি তাত যেনেকুৱা ইচ্ছা কৰে, তাত কমেডি কৰিব বিচাৰে, তাত মানে ড্ৰামা কৰিব বিচাৰে, যেনেকুৱা কৌতুক ক'ব বিচাৰে, তো যি কৰিব বিচাৰে তো সেইটো ক্ৰিয়েট কৰিব পাৰিব। তো গতিকে মই সেই বিষয়তে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। মই এপটোৰ নাম লাষ্টত কৈ দিম। প্ৰথমতে মই দেখুৱাই দিম কিদৰে তাত শ্বুটিং, মানে কিদৰে তাত ৰেকৰ্ডিং কৰা হয়, কিদৰে তাত কেৰেক্টাৰসমূহ অনা হয়, আৰু লাষ্টত দেখুৱাম মানে কিদৰে তাক ছেভ কৰি কিনে আপুনি ইউটিউব বা যিকোনো ফেচবুক হওক, গ্ৰুপত হওক, যি কৰে আপুনি তো সেইটো আপলোড কৰিব পাৰিব। সকলোতকৈ প্ৰথমে কৰিব লাগিব মোবাইলৰ ডাটাটো অন ৰাখিব লাগিব, কাৰণ কিয় এইটোত নেটৱৰ্কত চলে। ঠিক আছে, তাৰপিছত আপুনি যাব লাগিব ইয়াতে হোম। তো হোমত এনেকুৱা ভিডিঅ' আহি থাকিব কিছুমান, বহুতৰ মানে কি এনেকুৱা ভিডিঅ' চাই থাকিব পাৰিব সেইটো। ঠিক আছে, তো এতিয়া আহোঁ আমি লগ ইন কৰিবলৈ হ'লে ইয়াতে আপুনি ইমেইল আইডিৰে লগ ইন কৰিব লাগিব। ঠিক আছে, তাত লগ ইন কৰি ল'লোঁ। তাৰপিছত আহিম এতিয়া নতুন কেনেকৈ কাৰ্টুন আমি ক্ৰিয়েট কৰিম। অকণমান নেট শ্ল' হৈ আছে, তো চাওক। প্ৰথমে এই যে এইটো কাৰ্ডটো আছে ইয়াতে ক্লিক কৰাওঁ। ইয়াতে লেখা আছে কেৰেক্টাৰ। ইয়াতে এইটো টম, তাৰপিছত আৰু এটা কৰি ল'ম মই এই নিকি। টম আৰু নিকিক লৈ ল'লোঁ নহয়, এনেকৈ মানে কি ইয়াক যি হ'লেও কৰিব পাৰে। হাতখন উঠাব পাৰিব, এয়া ভৰি উল্টা পাল্টা কৰিব পাৰিব, ভৰিখন এনেকৈ লম্বা কৰিব পাৰিব। জোতা খুলি গ'ল, এক ছেকেণ্ড, এইটো এনেকৈ থৈ দিওঁ, জোতাটো পিন্ধাই দিওঁ। তো এইটোৰ পৰা এনেকৈ নিব পাৰি, এনেকৈ নিব পাৰি, এনেকৈ নিব পাৰি। ঠিক আছে, তো এতিয়া মই বদলাম বেকগ্ৰাউণ্ডটো এয়া। তো যিকোনো এটা বেকগ্ৰাউণ্ড ল'ব পাৰিব ইয়াৰ পৰা। তো এটা মই নৰ্মেল চাই বেকগ্ৰাউণ্ড লৈ ল'ম। এক ছেকেণ্ড, ইয়াতে যি মানে কি যি বেকগ্ৰাউণ্ড লাগে সেইটো ল'ব পাৰিব। এইটো মই সেই কৰি নাথাকোঁ, এটা এনেই নৰ্মেল চাই বেকগ্ৰাউণ্ড লৈ ল'ম। ক্লিক কৰি দিয়ে, এইটো বেকগ্ৰাউণ্ডটো আহি গ'ল। তো ইয়াতে আমি এতিয়া এইখন চেয়াৰখনত, চকীখনত আমি বহাই দিম কেৰেক্টাৰটো। সেইটো বহিলে ইয়াকো মই ইয়াতে বহাই দিম। ঠিক আছে, বহিলে অলপ ভাল লগা নাই বাৰু। হাতখন এনেকৈ থওঁ, এইটো এনেকৈ থওঁ, মুখখন ইফালে থওঁ। তো এতিয়া আমি ভইচ, আমি কিদৰে এতিয়া কথা ক'ব পাৰিম চাব। মই ইয়াতে অকণমান কৈ দিম, হেল্ল'। এইটো হ'ল। এইটো আপোনালোকে শুনিব পৰা নাই এইটো কাৰণতে, মোৰ কাৰণকৈ মাইকটো লগাই আছোঁ মই। তো সেইটো কৈ দিছে, বুজিছে। তাৰপিছত ইয়াতে আমি এতিয়া টমিক কি কৰিব লাগিব, এইখিনিতে এটা কথা। এই কেৰেক্টাৰটো যেতিয়া আমি ভইচটো কৈ দিয়াৰ পিছত আপুনি কি কৰিব লাগিব, ইয়াক নতুন এটা ফ্ৰেম এড কৰিব লাগিব। এটা ফ্ৰেমটো এড কৰি দিয়াৰ পিছত তাৰপিছত এইটো ক'ব, টমি ক'ব এতিয়া, হাই চাহ খাবা নেকি? তো ক'লে এতিয়া ফ্ৰেম এড হৈ গ'ল আমাৰ। বাছ, এইখনৰ কাহিনীটো যিমান দীঘল হয় তো সিমান দীঘলৈকে আপুনি কেৰেক্টাৰ চুজ কৰিব পাৰিব। আৰু যদি কেৰেক্টাৰ লাগে আৰু কেৰেক্টাৰ ল'ব পাৰিব। এই কেৰেক্টাৰ আছে, বেকগ্ৰাউণ্ড আছে, এডিট মিউজিক, টেক্সট, ইমপ্ৰুভ ইমেজ, তো ইমেজ ল'ব পাৰিব আপুনি। কেৰেক্টাৰ বহুতকেইটা আছে, ভালেকেইটা কেৰেক্টাৰ আছে, যিমান লাগে ল'ব পাৰিব, যি কমেডি ভাল পায়। ঠিক আছে, ঠিক এনেকৈ বেকগ্ৰাউণ্ডটো বহুত আছে, বহুতকেইটা আছে, সেইকেইটাও ল'ব পাৰিব, যি লাগে। তাৰপিছত ইপিনে আহিম মিউজিকত, আপুনি যি মিউজিক, ফানী মিউজিক। মই মাইকটো লগাই দিছোঁ, সেইকাৰণে মাইকটোৰ বাবে অহা নাই। ঠিক আছে, নেক্সট আপুনি ভইচটো কিদৰে চেঞ্জ কৰিব, এইটো পাঞ্চ মাৰিব পাৰিব। পাঞ্চ মানে কি যিকোনো লাগে আৰু যি লাগে, লাফিং আছে, ফাইটৰ আছে, ক্ৰিকেটৰ আছে, ৱা আছে, তো গোটেইকেইটা আছে। ভইচটো আমি চেঞ্জ কৰিম, এক ছেকেণ্ড।
যদি বাই চান্স অডিঅ'টো আপোনাৰ ৰিমুভ কৰিব লগা হয় মানে কি অডিঅ'টো আপোনাৰ যদি ফিড বহা নাই তেতিয়াহ'লে ৰিমুভ অডিঅ' কৰিব পাৰিব। এতিয়া আমি প্লে কৰি চাম প্ৰথমৰ পৰা ঠিক আছে। এইটো দুজনৰ কথা কৈছে। আপুনি ভইচটো চেঞ্জো কৰিব পাৰিব ঠিক আছে। চেঞ্জ কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰি দিব এনেকৈ। তো ইয়াতে গোটেইকেইটা এগ্ৰি, নৰ্মেল, ক্ৰাই, থটফুল, ফোন, তো গোটেইকেইটা ষ্টিকাৰ আছে। যিটো মুড আনিব বিচাৰে মই থটফুল আনিম। তো থটফুলটো আনাৰ ল'লে এইটো মানে কি এক ছেকেণ্ড এয়া এইটো চশমা পিন্ধি গ'লে ভিডিঅ' কৰিব নহ'লে চিগাৰেট ঠিক আছে। তো ভইচটো আৰু কেনেকৈ চেঞ্জ কৰিব হ'লে স্পেচ ছেটিংছ এইটো চাওক। টেম্পো কৰি দিলে আগলৈ যাব এনেকৈ। এইটো ভইচটো বেছি পাতল হ'ব আৰু হেভিটো আগলৈ দিলে বেছি হেভি হৈ যাব। তো সেইটো এডজাষ্ট কৰি ল'ব পাৰিব, সেইটো একো নাই সৰু কথা। এতিয়া এইখিনি হৈ গ'ল। এতিয়া নৰ্মেল এইটো আপুনি ট্ৰাই কৰিব। এতিয়া মই ইয়াতে দি দিম যেনেকুৱা নৰ্মেলত আছে হেপী হৈ আছে, হেপী হৈ থাকিল ঠিক আছে। এতিয়া এইখিনি হৈ গ'ল আমাৰ। তো তাৰপিছত ইয়াত এক্সপৰ্ট কিদৰে কৰিব। তো এক্সপৰ্ট কৰিবলৈ হ'লে এই যে ব্লুটুথৰ চিনটো আছে ইয়াতে ক্লিক কৰক। তাৰপিছত ইয়াতে মই মানে কি 14খনমান মানে কি কাৰ্টুন মুভি বনাই থৈছোঁ। তো ইয়াতে নাম লিখিব পাৰিব যেনে লিখে। তো মই নিলিখোঁ আকৌ বাৰু বাছ মাই মুভি 15 বুলি লিখা আছে সেইটো থাকিব। তাৰপিছত আপুনি লিখিব ফানি মুভিজ, পলিটিক্স, জ'কছ, একশ্যন মানে যি হয় আৰু। তো ফানিয়ে দি দিলোঁ আমি ফানি যিহেতু গতিকে তাৰপিছত নেক্সট কৰিম। তো এতিয়া ইয়াৰ পৰা প'ষ্ট কৰিব পাৰিব। প'ষ্ট কৰিলে মানে কি এইটো ভিডিঅ'টো এই এপটোত যোনে আছে লগ হয় তেওঁলোকে এই ভিডিঅ'সমূহ চাব পাৰিব। তো সেইটোৰ আমাৰ দৰকাৰ নাই আৰু যদি কোনোবা দৰকাৰ আছে সেইটো ডাইৰেক্ট কৰিব পাৰে। তাৰপিছত শ্বেয়াৰ উইথ ফ্ৰেণ্ডছ, তো সেইটোও কৰিব পাৰিব ইচ্ছা যদি আছে। আৰু বাৰু নহয় কৰিব ইচ্ছা তো ডাউনলোডটো ক্লিক কৰি দিয়ক। তো ছেভিং মুভি হৈ আছে মোৰ অ'কে হৈ গ'ল ন। ফাইল মেনেজাৰত গৈ কিনে তাতে ফোন মেমৰিত যাব, তাৰ পৰা তললৈ যাই থাকিব, আহিব কি টুইন ক্ৰাফ্ট। তো টুইন ক্ৰাফ্ট তো প্লে হৈ আছে। তো গতিকে এই যিবিলাক আপুনি মানে কি যিবিলাক ভিডিঅ' বনাব সেই এপটোত, তো এপটো প্লে ষ্ট'ৰত গৈ কিনে আপুনি চাৰ্চ কৰিব পাৰে টুইন ক্ৰাফ্ট। তো তাত আপুনি ডাউনলোড কৰিব পাৰে তাৰ পৰা। আৰু তাৰ ভিডিঅ'সমূহ ডাইৰেক্ট গেলাৰীত কেতিয়াও নাপাব। গতিকে আপুনি ফাইল মেনেজাৰত গৈ কিনে তাৰ পৰা ভিডিঅ'টো ডাউনলোড কৰিব। যদিহে ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক, কিন্তু দবাই দিয়ক।